এয়া মণ্ডপৰ কাম চলি আছে। তুমি মণ্ডপ বনাবা না? অঁ মেইন ঐ দাদা মণ্ডপটো কেনে হ'ব? মণ্ডপটো মানে প্ৰায় আমাৰ কলৰ হ'ব। কলৰটো হ'বই। অঁ কলৰ হ'ব, তাতে গাজাল থাকিব, গাজাল দি আমি মাৰিম কলৰ। হয় 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 একদম কলৰ বাই বেলেগ একো নাই আমাৰ। গোটেই সম্পূৰ্ণ কলৰ। সম্পূৰ্ণ কলৰ। হয় কলগছ আমাৰ যে এই গছ যে থাকে কলগছ, কলগছৰ পৰা আটাই বস্তুখিনি কলৰে হ'ব। খালি অকল এটা বস্তু থাকিব আলপিন গজাল। আলপিন মানে এইটো লোহাৰটো যে চাই থাকক, ঠিক আছে দেখা পাই অঁ দুই এষাৰ কচোন ক। কিমান দূৰ আগবাঢ়িল? বৰ্তমান আমাৰ 20% আগবাঢ়িছে। 20% হ'ল আৰু 80% আছে। বাকী আছে বৰ্তমান আমি যা যোগাৰ কৰি আছোঁ বৰ্তমান। ঠিকে আছে মানে ইয়াতে 6টা লাগব। কমপ্লিট টোটেল 8টা হ'ব না? অগ্ৰগতিত মণ্ডপৰ কাম চলি আছে। কিমান পাৰ্চেণ্ট? 10% হ'ল বৰ্তমান। 10% কিমান হৈছে? বৰ্তমান 10% হ'ল। অঁ বৰ্তমান আমি খুঁটাকেইটা পুতি ল'লোঁ। ঘৰ এটা বনালে ফাউণ্ডেশ্যন লাগে, যিহেতু ফাউণ্ডেশ্যনটো আমি গাঁঠি ল'লোঁ। এইটো পোষ্ট নাই পাই আছোঁ মই, কিন্তু কণ্ডিশ্যন হৈ আছে, পোষ্ট হৈ আছে। অঁ আৰু বাকী ইফালে ৰিপেয়াৰিং কৰি আছে। কি ভাত লগত কি দিছে আপোনালোকক? বৰ্তমান যে ভাজি আছে, আচাৰ আছে, লোকেল মানে ঘৰ বনাওঁ। মাছটো আহি আছে না মাংস আহি আছে? মাংস আহি আছে বৰ্তমান। মাংস আহি আছে। ফাৰ্ষ্ট টাইম মাছ আহিব, তাৰপিছত মাংস আহিব। মাছ এয়ে আৰু ঠিক আছে। মণ্ডপটো কিমান টাইম লাগিব আৰু? আঢ়ৈ ঘণ্টা লাগিব আৰু। আধা ঘণ্টা। ঠিক আছে, মই আছোঁ। আজি মণ্ডপ ওলাব না? মণ্ডপ ওলাব না আজি? মণ্ডপ ওলাব না আজি? Objective reloaded version 2.0. तीनों लोगों का राजा 10 सिरों वाला वीरों का वीर असुरों का দাদা কিমান দূৰ কাম আগবাঢ়ি আছে? আমাৰ প্ৰায় 40% হৈ গ'ল। 40% হ'ল। 40% হৈ গ'ল। বৰ্তমান টাইম প্ৰায় এইখিনি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টাৰ মূৰত হৈ যাব আমাৰ কাম। হয় নেকি? আপোনালোক যদি কোনোবা মাতিব খোজে, মাতি মানে কি আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিব পাৰিম? আমাক যদি বিয়াৰ কাৰণে বা বকো এৰিয়া বা ৰূপধাৰা এৰিয়া হয় এইখিনি যদি আমাক মাতিব খোজে, হয় আমাৰ নাম্বাৰটো দি দিছোঁ 8011001424। হয় এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। হয় আমি প্ৰায় 2000ৰ পৰা 3000ৰ ভিতৰত হয় প্ৰায় যেনেকুৱা লাগে আমি আমাৰ ফটো আছে, যেনেকুৱা লাগে আমি তেনেকুৱা দিব পাৰিম। মানে আপোনাৰ নামটো? মোৰ নাম ৰাজীৱ দাস। হয় মোৰ ঘৰ বকো দামালকত হয়। হয় বকো দামালকত হয়। আমাক 2000ৰ পৰা 3000ৰ কৰি মানে যেনেকুৱা ফটো দিয়ে আমি আমাৰ ফটো দেখুৱাম। মানে যেনেকুৱা মণ্ডপ লাগে তেনেকুৱাই বনাই দিম। ঠিক আছে, হ'ব। মই আপোনালোকৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম। খুব সুন্দৰ মানে মণ্ডপ বনা ল'ৰাকেইটা লোকেল হয়।